दानि समावबो जिबौ अरजानानै मानसिया थैनो गोनां जाबावो मेडिकेल थानानै अजा थानानै नङा होमबा बिदिनो मोनसे एक्सिडेन्ट जादों गहपुर हालामाव निकिता दास मुंनि सासे 9 बोसोरनि उन्दै हिनजावसा आरो केटला मेडिकेलाव बे जाथाया जानो हमदों जाथाया माब्रै जादों आं दसे उनाव भिडिअखौ होनो थांगासिनो दङ गासै 25 एन्टिवेनम द'ज होनाय जादोंमोन बिनि उनावनो बे 9 बोसोरनि उन्दै हिनजावसाया जिउ गोमालाङो आरो बियो मेडिकेलनि रं नङा होमबा मेडिकेलनि रं ट्रिटमेन्टआव बे जाथाया जानो हमदों होननानै जों साननो हायो बेनिखायनो रायजो राजा नोंथांमोन एसे सांग्रां जा आरो मेडिकेलाव लाङोब्लाबो दा नोंथांमोना भिडिअखौ नायलांदो आं भिडिअखौ खालामनोसै মোৰ ছোৱালীজনী 1:38 মিনিটত সাপে খুটিয়াইছিলে ঘৰৰ ভিতৰত মই 45 মিনিটৰ ভিতৰত কেটেলা পোৱাইছিলোঁ বিশ্বাসত সবে কোৱাৰ বাবে মই মানে কেটেলাখন ভাল বুলি মোক কোৱাত মই কেটেলা পোৱাইছিলোগৈ পোৱাত মোক সিস্টাৰ ইমাৰ্জেন্সি ইয়াৰ পৰা ফোন কৰা হৈছিলে মোৰ দাদা দুজন মানে আছুৰ পৰা যে এনেকৈ ইমাৰ্জেন্সি কেছ এটা গৈ আছে ইমাৰ্জেন্সি ৰুমত মোক ভৰাবলৈ দিছিলে মই ইমাৰ্জেন্সি ৰুমত ভৰালোঁ ভৰোৱাত মোক সিস্টাৰবিলাকে ক'লে যে ছাৰ আহি আছে অলৰেডি ছোৱালীজনী মোৰ মাত কথা দিয়ে আছে দি থকাৰ উপৰিও তেওঁ সিস্টাৰবিলাকে মোক ক'ব নালাগিছিলে যদি নোৱাৰিলেহেঁতেন মোক দি দিয়া হ'লে মিছন মই অলৰেডি 2 ঘণ্টাত পাই গ'লোগৈহেঁতেন তেজপুৰ তেখেতলোকে মোক ৰখাই লৈ পেলাই জিচিছ বেজি দিলে দি লৈ পেলাই আহি আছে ছাৰ আহি আছে 2-3 ঘণ্টা ৰখাই মোৰ ছোৱালীজনী আজি এনেকুৱা হ'ল সেয়াই আৰু কি ক'ম তাকে আপোনালোকে ব্যৱস্থা কৰিব গাফিলতি বুলিয়ে ভাবোঁ এইটো আপোনাৰ আজি মোৰ বাচ্চাটোৰ লগত হৈছে কাইলৈ আৰু তেনেকুৱা বহুতৰ লগত যাতে নহয় সেইটোৱে যোৱাকালি যি আমাৰ কণমানিজনী সৰ্পদৰ্শন কৰিছিলে তেতিয়া আমি ততাতৈয়াকৈ আমি কেথলিক হস্পিটেলত ভৰ্তি কৰিছিলোঁ আৰু তেওঁলোকে ইমাৰ্জেঞ্চি কক্ষত আমাৰ কণমানিজনীক এটা টিটি বেজি আৰু এটা ব্লাড ৰিপৰ্ট ল'লে তাৰ পিছতে আইচিউত ভৰ্তি কৰিলে আইচিউত ভৰ্তি কৰাৰ কমচে কম 2-3 ঘণ্টালৈকে আইচিউত ভৰ্তি হৈ আছিলে আৰু কণমানিজনী আমাৰ লগত ধুনীয়াকৈ হাঁহি মাতি ধুনীয়াকৈ কথা পাতি আছিলে এটাই কৈছিলে খুৰা বেজি দিব নেকি আৰু বেজি দিব নেকি তাই ভয় খাই আছিলে আৰু তেতিয়ালৈকে ইমান ধুনীয়াকৈ কণমানিজনী কথা পাতি থকা কণমানিজনী তৎক্ষণাত গোটেই ৰিয়েকশ্যন কৰিছে আৰু ৰিয়েকশ্যন কৰালৈকে কিন্তু ডক্টৰ নাৰ্ছসকলে এটাই আমাক ক'লে যে ডক্টৰ আহি আছে তেতিয়ালৈকে কোনো ডক্টৰ অহাও নাই আৰু কোনো নাৰ্ছে ট্ৰিটমেণ্ট মানে কোনো ব্যৱহাৰ কৰা নাই আৰু সেই যেতিয়া ৰিয়েকশ্যন কৰিছে তেতিয়া তেওঁলোকৰ একদম দৌৰা ধপৰা লাগিছে ডক্টৰ তেতিয়া তাৰ আধা ঘণ্টামানৰ মূৰতেই ডক্টৰ গৈ পাইছে আৰু তেওঁলোকৰ ডক্টৰৰ নাৰ্ছৰ মুখলৈ চাব নোৱাৰা হৈছে মানে ভয়ৰ চোতত কি মানে কৰিম কি নকৰিম এটা দৌৰি লাগিছে তেতিয়া তেওঁলোকক আমি সুধিছোঁ কি হৈছে কৈছে আপোনালোকে চিন্তা নকৰিব অকণমান আমি কিবা এটা গম পাইছোঁ গতিকে আমি তেওঁ ট্ৰিটমেণ্টটো আৰম্ভ কৰিম তেতিয়া এই আপোনাৰ 4:30 বজাত আমি 2:25 তেওঁলোকক এণ্ট্ৰি কৰিছোঁ আৰু 4:30 বজাত তেওঁলোকে আমাৰ পেচেণ্টটোক বেজি দিয়াইছে আৰু তেতিয়ালৈকে তাৰ আগলৈকে কোনো ট্ৰিটমেণ্ট তেওঁলোকে লোৱা নাই